কি কৰিব লাগে আপোনালোকে? আপুনি এতিয়া কি জনাব? ময়ো একত্ৰীকৰণত ময়ো ছাপৰ্ট নকৰোঁ, কাৰণ পাৰ্ট 1ত এখন বিদ্যালয় লাগিব। ইমান সৰু সৰু ল'ৰা ছোৱালী পঢ়ে, ইমান দূৰৰ পৰা এই বিদ্যালয়ত এই উত্তৰ গণিমাৰীৰ ল'ৰা ছোৱালী অহাটো বহুত জটিল হ'ব, কাৰণ অলপ দূৰ হয় আৰু মাজতে এখন ভাঙিছে ৰাস্তা। গতিকে এইটো মই ছাপৰ্ট নকৰোঁ। আৰু আপোনালোকে যিহেতু অভিযোগ দিছে, এইটো আমি এইটো ব্যৱস্থা ছাৰৰ লগত আলোচনা কৰি আমি গাঁৱৰ গণিমাৰী নাচা বৰ্তমান গণিমাৰী গাঁৱত আমাৰ ৰাইজসকল ইয়াতে আহিছে। এইকাৰণে আহিছে, আমাৰ সেই খণ্ডত দুটা প্ৰাথমিক বিদ্যালয় আছে, 2299 গণিমাৰী এল পি স্কুল আৰু 2311 গণিমাৰী এল পি স্কুল। এই স্কুল দুটা আমাৰ 2299 গণিমাৰী এল পি স্কুলের প্রধান শিক্ষক বাহার আলী আহমেদের কুচক্রান্তকে ষড়যন্ত্রমূলকভাবে ইয়ার পরে আমার 3-4 কিলোমিটার দূর খাল বিল রাস্তাঘাট নহোৱা এটা অঞ্চল লৈ যাবৰ কাৰণে প্ৰচেষ্টা চলাই আছে। এইটো ৰাইজে অৱগত হৈছে। আমাৰ সেই স্কুল দুখন সেই ঠাইতে ৰাখিব লাগে ল'ৰা ছোৱালী সুবিধাৰ্থে। ইয়াৰ উপৰিও আমাৰ সেই 2299 গণিমাৰী এল পি স্কুলত আমাৰ ভোট কেন্দ্ৰ আছে। তাৰ পৰা যি স্কুলত সংলগ্ন কৰিবৰ কাৰণে চেষ্টা চলাই আছে 3-4-5 কিলোমিটাৰমান দূৰত এই তীৰত বৃদ্ধ মানুহ আৰু তিৰোতা মানুহ লৈ পেলাই সেই অঞ্চলৰ মানুহ লৈ যায়। মই ইয়াকো জানালোঁ লৈ যায় সেইবিলাক আৰু স্কুলটো চৰকাৰে ষড়যন্ত্ৰ কৰাই আছে। কোনে ষড়যন্ত্ৰ কৰি আছে? বাহাৰ মাষ্টাৰ আপুনি বিদ্যালয়খনৰ পৰিচালনা কমিটিৰ সভাপতি আছে, আপুনি এতিয়া কি জনাব? এতিয়া মোৰ বাহাৰ মাষ্টাৰ নালাগে, ট্ৰান্সফাৰ কৰি দিয়ক আৰু মাষ্টাৰ নালাগে। আৰু স্কুলৰ বিষয়ে কি জানি জনাব? স্কুলবিলাক তাতে খাব লাগে। 12-13মান ঘোৰা আছে আমাৰ এমালগ্ৰেশ্যন বাতিল কৰিব লাগে। আমাৰ ৰাজ্যৰ ফালৰ পৰা এটাই দাবী, যিজন বাহাৰ আলীয়ে এই স্কুলখনক লৈ চক্ৰান্ত কৰি আছে, ইয়াৰ মূল উদ্দেশ্যটো হ'ল সেই স্কুলত Come news.